वेलकम टू माय यूट्यूब चैनल Mrinmoysvlogsassamese ब्लॉग মানে বেলেগ ভিডিও দিয়াই নাই দুর্গা পূজার আৰু আজি হল দশমী মানে বিসর্জন দিব দেৱী মাক সেই কাৰণে আজি ভিডিওটো বনাই দিলো আৰু ইয়াতে আছে ভাই এই ভাই কেনে খবৰ মজা জোন আজি কেনে লাগিছে পিছে আজি ভাল লাগিছে মোৰ কিন্তু ভাই এটা কথা কও মোৰ বেয়া লাগিছে কাৰণ বিসর্জন দিবা ইচ্ছাই নাই কাৰণ সদায় থাকব মোৰ হেনে নিশ্চয় লাগে দেখছো বাৰু কি করব বিসর্জনটো দিব লাগিব এইখানতে যাই পেলাই আপোনালোকক দেখাই আছো এইটো হল মন্দিৰ আৰু আমি বৰ্তমান মন্দিৰ যাই আছো মন্দিৰলৈকে ঘূৰি পেলাই যাই পাম তাতে যাই পেলাই কৈ আছো আৰু এইখন হল দুৰ্গা পূজাৰ কাৰণে দিয়া গেটখন আৰু তাৰ পিছতে এইটো হল মূৰ্তি যিটো আজি বিসৰ্জন দিব বহুতেই বেয়া লাগি আছে আমাৰ মনত আৰু ইয়াতে ফটো উঠিবৰ কাৰণে এইবিলাক দিয়া হৈছে অলপমান দেৰিকে অলপমান আগত মানে আমি দিয়া আছিলো এতিয়া ভিডিও ভাগ লগালো একদম ভাই বঢ়িয়া আজি কেনে লাগছি আজি একদম একদম বঢ়িয়া বঢ়িয়া মানে বিসৰ্জন দিব ইচ্ছা নাই আৰু খেতি কৰে আপোনাৰ নেক্সট বছৰ অপেক্ষা কৰিব লাগিব আকৌ আহিব এটোই আৰু নিয়ম ঠিক আছে বঢ়িয়াকৈ এনজয় কৰোঁ আমাৰ ভাই গোটাই ভিডিঅ'ত দেখা দেখব আপোনালোকে বঢ়িয়াকৈ চাই থাকক আৰু ইয়াতে চব কুলহাটীৰ মানুহৰ বাবে ভোগৰ আয়োজন কৰিছে সেই বুলি ভাবি পেলাই আমি ইয়াত আহি পেলাই বহি গ'লোঁ আৰু বহাৰ পিছতে আমাকো দি দিলে ভোগটো খাই পেলাই ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াতে দেৱী মাক বিসৰ্জন দিবৰ বাবে গোসাঁইবোৰক ওলাই আনি পেলাই গাড়ীত উঠাই দি আছে আৰু উঠাই হোৱাৰ পিছতে লৈ যাব নদীলৈ নদীৰ ঘাটত বিসৰ্জন ইয়াতে উঠাই আছে কেনে লাগিছে লগে ললা মজা যেহেতু আজি বিসৰ্জন দিব সেইকাৰণে ডেন্সবোৰত লাগিবই সেইকাৰণে ডেন্স আৰম্ভ হৈ গ'ল এইমাত্ৰতো মন্দিৰৰ ভিতৰত ডেন্স আৰম্ভ হৈছিলে কিন্তু এইবাৰ ৰাস্তাত ওলাই আনি পেলাই ডেন্স আৰম্ভ হৈ গ'ল আৰু গোটাই কুলহাটীখন ঘূৰাই পেলাই লৈ যাব দেৱী মাক দিবলৈ কেনে হ'ব একদম এতিয়া নাচপালে পোৱাৰ পিছত ক'ত নাচবে নামবে না আমি পতাক আনি পেলাই নাচিম একদম চেঁচা কৰি একদম মজা কুলহাটী আৰু নাম ৰাখি যাব নাম থাকি যাব সকলো গাড়ী লৈ আহি আছে আৰু এইপিনে পুৰা চাউল চিটাই আছে চাৰিওফালে কি খবৰ ভাল মজা তোমাৰ মোবাইল মই ব্লগ বনাইছোঁ দিয়ক গাইছ এই চাওক না বাপৰে বাপ এই চাউল মাৰি আছে বাইদেউ Fancy guns, pull up like a shit. Chauffeur guns, get it sauce. Look on the bed. I'm a motherfucking millionaire. Foreign degree. ৰৈ গ'ল কেনে লাগিছে মানে বহুত সাংঘাতিক ভিৰ মানে এটা বঢ়িয়া ভাই আগৰ পৰা আমি বহুত ডেন্স দিম পুৰা বোকাত বাগি দিম আমি যাবা আৰু মজা মিনু ভাই নামবি না বঢ়িয়া লাগছে মোৰ একদম বোকা ডেন্স কৰিবতি ইয়াতে কৰবি দেৰে নামবা লাগে আৰু ইয়াতে কৰিলে মানুহবিলাকে চাউল এটা আৰু এতিয়া আমি গাড়ীৰ পৰা নামি আহি পেলাই ডেন্স কৰিবৰ কাৰণে আহি গ'লোঁ নামি তাৰমানে গাড়ীত থাকিলে ডেন্স কৰিব নোৱাৰে সেইকাৰণে আমি অলপমান জোচ উঠাই পেলাই আহি গ'লোঁ নামি পেলাই আৰু ইয়াতে মা দুৰ্গাক বিসৰ্জন দিবৰ বাবে কিমানবিলাক মানুহ ওলাই আহিছে একবাৰ চাই লওক আৰু ইয়াতে ডেন্স কৰি আহি গ'লোঁ মেইন লোকেশ্যন য'ত মা দেৱীক বিসৰ্জন দিব আৰু ইয়াতে বোমা মাৰি পেলাই দেৱী মাক বিসৰ্জন দিবৰ বাবে ৰেডি কৰি পেলাই লৈ আহিলে গাড়ীৰ পৰা উঠাই নাৱলৈকে যাত্ৰা তাৰপিছত আৰু দেৱী মাক 3 পাক ঘূৰাই পেলাই নাৱক নদীতে তাৰপিছত বিসৰ্জন দিব সেয়ে আৰু সেইখন নাৱতে উঠাই পেলাই দেৱী মাক ঘূৰাই আছে 3 পাক তাৰপিছত আৰু বিসৰ্জন দি পেলাই চব সকলো মানুহবিলাক যাব ঘৰে ঘৰে আমি দেৱী মাক বিসৰ্জন দি পেলাই আহিলোঁ পিছে আজি আপোনালোকে কেনে লাগিব আজি অলপ বেয়া লাগিব ইমান দিন ফূৰ্তি আনন্দ কৰিলোঁ মাৰ লগত নেক্সট লক্ষ্মী পূজা আহি আছে নিশ্চয় আমি আকৌ আৰু গোচৰ আহিব দেৱী মাক আকৌ বিসৰ্জন দি পেলাই আকৌ আহি গ'লোঁ দুৰ্গা মন্দিৰত আৰু এইটো হ'ল খালী হৈ গ'ল আৰু নেক্সট লগ পাম নেক্সট ইয়াৰ এতিয়ালৈ বাই বাই ইয়াতে তাৰমানে বিসৰ্জন দি পেলাই যে আহিলোঁ সেইটো কাৰণটো কোৱাই নাই তাৰমানে আমি ইয়াতে চেণ্ডেল পিন্ধি আছিলোঁ চেণ্ডেলটো তাতে খোলকাই থৈছিলোঁ সেইকাৰণে আৰু চেণ্ডেলযোৰ এইটো পিন্ধি ল'লোঁ পিন্ধি লৈ পেলাই এতিয়া বৰ্তমান ঘৰত যাই আছোঁ আজি দেৱী মাক বিদায় দিলোঁ কেনে লাগিছে বাকী বহুত বেছি বেয়া লাগছে বাৰু দেৱী মাক বিসৰ্জন দিলোঁ মানে আন নাই এইকেইদিন সদায় ভাল লাগি আছিল বা পুজা চাব আহি আছিলোঁ বাকী আমি এই দিনটোক গেলি ৰখি থাকোঁ আচলতে এই দিনটোক গেলি আমি ৰখি থাকোঁ আজি ভাল লাগছে বহুত বেছি এনজয় কৰিছোঁ বাকী সেই আৰু বিদায় বেয়া লাগছে 5 দিন সেই কৰিলোঁ আহিলোঁ দিয়ক দে গাইছ আৰু এই ভিডিঅ'টো ইয়াতে এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব